কথাতে কয় নহয় মন কৰিলে চন বাকৰি মাটিটো থন এই কথাষাৰৰ এই অসমীয়া কথাষাৰৰ এটা পাৰফেক্ট এক্সাম্পল লৈ আহিছোঁ আজি আমি গহপুৰলৈ আপুনি চাওক এই গোটেই এৰিয়াটো এইফালে গোটেই পুখুৰী এই 300 বিঘা মাটিৰ পুখুৰী এই এৰিয়াটো হৈ গ'ল আপোনাৰ চাপৰি য'ত ছমাহ পানী তলত বুৰ গৈ থাকে এই অঞ্চলটো সেই জেগাখিনিত এজন মানুহে ভাবিলে যে পুখুৰী খন্দাৰ কথা কেনেকৈ ধৰণে তেখেতে পুখুৰী খান্দিলে প্ৰথম তেখেতৰ পুখুৰী যেতিয়া প্ৰথম তেখেত খান্দিছিলে 18 লাখ টকা তেখেতৰ ডুবিছিলে এই পুখুৰী খান্দি 18 লাখ টকা লষ্ট হৈছিলে আৰু আজি তেখেতে এই পুখুৰী 300 বিঘা মাটিৰ পুখুৰীৰ মালিক তেখেত আৰু এই পুখুৰীৰ পৰা তেখেতে ইয়াৰলি টাৰ্ণ অভাৰ কৰে 2 কোটি টকা এই গোটেই এটা মীন পালনৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ এই পুখুৰীত আপোনালোকে চাওক এনেকুৱা ধৰণৰ গোটেই 300 বিঘা মাটি পুখুৰী আছে সৰু সৰুকৈ এনেকুৱা ধৰণৰ পুখুৰী প্ৰতি প্ৰায় 40টা পুখুৰী আছে এই গোটেই অঞ্চলটোত চ' তেখেতে ইয়াতে মাছৰ পোনা উৎপাদন কৰে আৰু লগতে ডাঙৰ মাছো উৎপাদন কৰে যোনটো 1 কেজি 2 কেজি ওজনৰ 4-5 কেজি ওজনলৈকে তেখেতে উৎপাদন কৰে এই গোটেই ভিডিঅ'টো আপুনি চাওক যদি আপুনি এজন মীন পালক বা মীন পালনৰ বিষয়ে আপুনি জানিব বিচাৰে বা আপোনাৰ যিকোনো মীন পালন বা ঘৰৰ পুখুৰীটো বা আপুনি এটা পুখুৰী আপোনাৰ ঘৰত এনেই পৰি আছে তেনেকুৱা ধৰণৰ পুখুৰীত আপুনি কৰিব পৰা নাই কিছুমান ভুল হৈ আছে সেই কথাখিনিৰ কাৰণে আপুনি এই ভিডিঅ'টো চাব পাৰে আমাৰ আন কেইটা ভিডিঅ'তকৈ এই ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে এই ভিডিঅ'টোৰ প্ৰতিটো পাৰ্ট আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয় প্ৰতিটো মুহূৰ্ত আপুনি ধ্যানকৈ শুনক এজন মীন পালকৰ হাতৰে যোনে 18 লাখ টকা প্ৰথমবাৰ লষ্ট খাইছিলে এই পুখুৰীত ডুবিছিলে আজি সেই 18 লাখ টকা ডুবা পুখুৰীতে আজি তেখেতে এয়াৰলি 2 কোটি টকা ইনকাম কৰে এই 2 কোটি টকা টাৰ্ণ অভাৰ কৰে সেইবাবে আপোনালোকৰ লৈ আহিছোঁ এই ভিডিঅ'টো আপোনালোকে চাওক চ' মহাবাহু ফিচাৰী গহপুৰত অৱস্থিত চ' এই মহাবাহু ফিচাৰী তেখেতলোকে কেনেকৈ ধৰণে গোটেই কামখিনি কৰি গৈছে দাদাই কেনেকৈ 60,000 টকাৰ পৰা আৰম্ভ কৰে হাতত মাত্ৰ 60,000 টকা আছিল বাকীখিনি পইচা তেখেতে যোগাৰ কৰি আৰম্ভ কৰিছিল কেনেকৈ সেইখিনি কৰিলে তাৰপিছত লষ্ট হৈছে নে লাভ হৈছে আৰু আজি 300 বিঘা কেনেকৈ হ'ল প্ৰথমতে 30 বিঘাৰ পৰা গোটেই কথাখিনি আমি জানিম দাদাৰ পৰা হয় দাদা স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ আপোনাক ধন্যবাদ হয় আপোনাৰ নাম মোৰ নাম অনুপ শৰ্মা আৰু মোৰ ঘৰ গহপুৰ মহকুমাৰ বৰংগবাৰীৰ সমীপৰ খাটৰবাৰী গাঁৱত মই ভাৰত চৰকাৰৰ প্ৰতিষ্ঠানত 3 বছৰ চাকৰি কৰিলোঁ তাৰপিছত বেচৰকাৰী সংস্থাৰ লগত জড়িত হৈ ভাৰতবৰ্ষৰ বিদেশতো চাকৰি কৰিলোঁ তাৰপিছত চিন্তা কৰিলোঁ নহয় নিজৰ ঠাইত কিবা এটা কৰোঁ বুলি ভাবি থাকোঁতে কিনো কৰিম তাৰপিছত ইয়াত আমি চালোঁ যে মাৰ্কেটত কি বস্তু আমাৰ ইয়াত নাই মানে যিটো বস্তু চাহিদা আছে গতিকে দেখিলোঁ যে মীন পালনটো খুব চাহিদা থকা বস্তু কাৰণ আমাৰ অসমত তেনেকুৱা হৈছে জন্ম মৃত্যু বিবাহ ইভেন মৃত্যুটো আমাক মাছৰ প্ৰয়োজন মৎস্য স্পৰ্শত আমাৰ মানুহে খায় মাৰ্কেট যেতিয়া আমি ছাৰ্ভে কৰিলোঁ যেতিয়া বিজনেছ কৰাৰ কথাটো যেতিয়া মই চিন্তা কৰিলোঁ কি কৰিম বুলি এগ্ৰি ৰিলেটেড যিটো মই নেচাৰৰ লগত মই জড়িত হৈ থাকি ভাল পাওঁ আৰু মই বিদেশৰ চাকৰি এৰি পেলাই বা বহিৰাজ্যৰ চাকৰি আহি পেলাই মই যেতিয়া চিন্তা কৰিলোঁ নিজৰ অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে চিন্তা কৰিলোঁ যে মাছ খেতিটোৱে আটাইতকৈ লাভজনক কাৰণ ইয়াত আমাৰ মাটি পৰি আছে নিবনুৱাসকল এনেই আছে পঢ়ি শুনি ডেকা ল'ৰাবোৰ বা যুৱতীসকল এনেই পৰি আছে নিয়োগ নোপোৱাৰ কাৰণে আৰু বৰষুণ ছমাহ বৰষুণ আমাৰ ইয়াত দিয়ে গতিকে ঈশ্বৰ প্ৰদত্ত এই 3টা বিষয় আমাৰ ইয়াত যিহেতু উপলব্ধ আৰু তদুপৰি আমাৰ মানুহৰ অসমত পাৰ কেপিটা কনজাম্পশ্যন গড়ে এজন মানুহে প্ৰায় 12-13 কেজি মাছ খায় গতিকে মাছ যিহেতু ইমান বেছিকৈ খায় গতিকে মাছ পালননো কিয় নকৰোঁ সেইটো এটা জেনেচিছ আছিল সেইটোৱে মই ভাবিলোঁ হাতত সেই 60,000 টকা মূলধন লৈ পেলাই মই বন্ধু যিসকল আছিল মোৰ কলিগছ আছিল মোৰ লগত পঢ়ি শুনা মোৰ ৰিলেটিভছ মোৰ ফ্ৰেণ্ডছ মোৰ বন্ধু বৰ্গ তেওঁলোকৰ পৰা মই টকা গোটালোঁ কালেকশ্যন কৰিলোঁ এনেই নকয়তো মন কৰিলে চন বাকৰি মাটি দে ধন গতিকে আমি সেই সূত্ৰটোকে আগত লৈ পেলাই 60,000 টকাটোৰ হাতত লৈ পেলাই 10 লাখ টকা মই সেই বছৰটোত গোটাই পেলাই প্ৰায় 30 বিঘা পুখুৰী 2017 চনত খান্দিছিলোঁ আমাৰ এইটো বানপানীয়ে গৰকা অঞ্চল বানপানী আৰু গোটেই অঞ্চলটোত এই প্ৰায় 40 বৰ্গ কিলোমিটাৰ এৰিয়াত মানুহে খেতিয়ে নকৰে কাৰণ বানপানী হয় কিন্তু ৱেষ্ট টু ৱেল্থ মানে যিটো ৱেষ্ট প্ৰতিটো বস্তুটোৰ পৰা কেনেকৈ সম্পদ আহৰণ কৰিব পাৰি সেইটো এটা মডেল আৰু মানুহে ৰিক্ৰিয়েশ্যন আনন্দ বিনোদনৰ কাৰণে সেই টুৰিজম প্ৰজেক্টত তেওঁলোকে আহিব পাৰিব কিন্তু তদুপৰি ইয়াত আহিলে তেওঁলোকৰ আই অপেনিং হ'ব পাৰে তেওঁলোকে দেখা পাব পাৰে যে কেনেকৈ এটা প্ৰতিটো মাটিক কেনেকৈ এটা আমি এটা প্ৰফিটেবল ফিছ ফাৰ্মিং লেণ্ডলৈ আমি কনভাৰ্ট কৰিছোঁ সেইটো এটা নতুন চামৰ কাৰণে এটা পথ প্ৰদৰ্শক হ'ব পাৰে
আমাৰ যিটো প্ৰচেষ্টা আৰু আমাৰ পৰা এতিয়ালৈকে প্ৰায় ৩,০০০ মীন পালকে আমাৰ ইয়াৰ পৰা প্ৰশিক্ষণ অলৰেডি গ্ৰহণ কৰিছে আৰু তেওঁলোকে নিজৰ মীন যাত্ৰাত আমি তেওঁলোকক সহায় সহযোগিতা কৰোঁ মাছৰ খাদ্য মাছৰ পোনা বা যিখিনি তেওঁলোকে মাছৰ বেমাৰ হয় তেওঁলোকৰ গতিকে সেই পৰামৰ্শখিনিও আমি দিওঁ এতিয়া বৰ্তমান আপোনাৰ ইয়াতে কিমান আছে ফিচাৰী কিমান আছে কিমান বিঘা এতিয়া প্ৰায় 240 বিঘাত ডাঙৰ মাছ উৎপাদন হয় আৰু প্ৰায় 40-50 বিঘাত আমাৰ পোনা উৎপাদন হয় মানে প্ৰায় 300 বিঘা প্ৰায় 300 বিঘা সো এটা প্ৰায় 300 বিঘা মাটিত যেতিয়া আপুনি কাৰণ আপুনি প্ৰথমতে 30 বিঘাৰ পৰা আৰম্ভ কৰিছিলে সো 300 বিঘা মাটিত যেতিয়া আপুনি এতিয়া কৰি আছে এতিয়া আপোনাৰ সেই বস্তুটো এয়াৰলি যোনটো টাৰ্ণ অভাৰ বুলি কোৱা হয় সেই টাৰ্ণ অভাৰ কেনেকুৱা ধৰণে হয় কি বেচিছত হয় মীন পালনত আটাইতকৈ বেছি খৰচটো খাদ্য মানুহ হাতত বা বিজনেছমেনৰ হাতত সদায় পইচাটো হাতত নাথাকে যিটো বছৰ আমি ভালকৈ খাদ্য খুৱাব পাৰোঁ যেতিয়া আমাৰ এই 300 বিঘাত আমাৰ প্ৰায় 1.5 কোটি টকাৰ খাদ্য যদি আমি খুৱাব পাৰোঁ আমি 4-5 কোটি টকাৰ মাছ আমি উৎপাদন কৰিব পাৰোঁ যিটো বছৰত আমি কেৱল 40-50 লাখ টকাহে দানা খুৱাব পাৰোঁ সেই বছৰ আমি 1.5 কোটি টকা মানহে বা 1 কোটি টকা মানৰহে মাছৰ উৎপাদন হ'ব পাৰে গতিকে ই নিৰ্ভৰ কৰে আপুনি কিমান টকাৰ ইনপুট তাৰমানে কিমান টকাৰ খাদ্য বা মেডিচিন বা পৰিপূৰক পদাৰ্থ আপুনি মাছৰ কাৰণে দিব পাৰিছে হ'লেও যোৱা বছৰ আই থিংক আমাৰ এৰাউণ্ড 2 কোটিৰ ওচৰা-ওচৰি আমি টাৰ্ণ অভাৰ হৈছে টাৰ্ণ অভাৰটো যদি খৰচ যদি বাদ দিওঁ 30% মান আপুনি নিজে কেলকুলেশ্যন কৰি ল'ব 30% মান আমাৰ নেট প্ৰফিট থাকে কিন্তু সেই নেট প্ৰফিট যিটো থাকে আমি প্ৰতি বছৰে বঢ়াই গৈ থাকোঁ হাতত পইচাটো নাথাকেগৈ কাৰণ আমি 30 বিঘাৰ পৰা 300 বিঘা এই যিটো যাত্ৰাপথত আমি অতিক্ৰম কৰিলোঁ আমি টাৰ্গেট লৈছোঁ যে আনাদাৰ 5 বছৰত কেনেকৈ 1000 বিঘা আমি কৰিব পাৰোঁ অসমৰ আটাইতকৈ ডাঙৰ মীন পালন প্ৰকল্প কেনেকৈ গঢ়িব পাৰি সেইটো আমি প্লানিং কৰি আছোঁ আৰু তাৰ কাৰণে আমি বিভিন্ন বিনিয়োগকাৰী আমি বিচাৰি আছোঁ কোনোবাই যদি আমাৰ থলুৱা বেপাৰক যদি কোনোবাই প্ৰমোট কৰিব বিচাৰে তেওঁলোকে আমাৰ এই যাত্ৰাপথত তেওঁলোকে ইনভেষ্টমেণ্টটো কৰিব পাৰে ইনভেষ্টমেণ্ট কৰি ইয়াক এটা ডাঙৰ প্ৰকল্পলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ 30 বিঘা মাটি আমি কৰিলোঁ তাৰপিছত ইন দ্য মিন টাইম মোৰ দাদা বাহিৰত আছিল ইন দ্য মিন টাইম আমি প্ৰতি বছৰে 10 বিঘা 20 বিঘাকৈ আমি বঢ়াই গ'লোঁ কিন্তু প্ৰথম বছৰ যেতিয়া আমি কৰিলোঁ আমি টেকনিকেল গাইডেন্স একো ক'তো জনা নাছিলোঁ ধৰক কোনেনো আমাক শিকাব কাৰণ শিকোৱা মানুহ নাছিলেই গতিকে শিকোৱা মানুহ নাছিল কাৰণে প্ৰথম বছৰ মই 20 লাখ টকা খৰচ কৰি প্ৰায় 1.5-2 লাখ টকাহে মাছ পাইছিলোঁ তাৰমানে হিউজ লছ মানে এইটো 18-19 লাখ টকাৰ লছ সেইটো সাংঘাতিক লছ আৰু কিন্তু মই সেইটোক লৈ থমকি নৰলোঁ নেক্সট ইয়াৰ মই আকৌ অলপ পইচা তেনেকৈ ল'লোঁ আকৌ মই ৰিলেটিভছৰ পৰা পইচা ল'লোঁ মোৰ খুৰাহঁত মোৰ দাদা বাহিৰত চাকৰি কৰিছিল তাৰপিছত মোৰ ভাইটি বেংকত কাম কৰে গতিকে দাদা ভাইটি আৰু মই আমি তিনিজনে মিলি পেলাই একচুৱেলি বেচিকেলি এইটো আমাৰ ফেমিলি বিজনেছ যোনটো আচলতে ডাঙৰ সমস্যা কি হৈছিলে যোনটো আপুনি যে ইমান এটা হিউজ লছ খালে তাৰ একদম মূল কাৰণটো কি আছিল মূল কাৰণটো চাওক যে মাছ সদায় 3টা লেয়াৰত থাকে আমাৰ কাৰ্প মাছখিনি তলৰ মাছ মাজৰ লেয়াৰ আৰু ওপৰৰ বাহু মাছ ওপৰত থাকে ৰৌ মাছ মাজত থাকে যিখিনি কমন কাৰ্প বা মিৰিকা জাতীয় মালি মাছখিনি তলত থাকে এইটো নেচাৰেলি থাকে সেইটো তেওঁলোকৰ খাদ্যাভ্যাসটো তেনেকুৱা ধৰণে থাকে বনোৱা থাকে এতিয়া কথাটো হৈছে কি আমিতো পোনা যিমান দিব লাগে বেপাৰীয়ে ক'লে বেপাৰী কথা মতে দি দিলোঁ গতিকে বেপাৰীৰ কথা শুনিবলৈ যাওঁতে আমাৰ তেনেকুৱা হ'ল আৰু পোনাখিনি গুণগত পোনা নাছিল গতিকে পিছতহে গম পালোঁ গুণগত উন্নত বংশজাতৰ পোনা আমাক লাগিব তদুপৰি খাদ্য আমি বিভিন্ন কোম্পানীৰ কিনি আনি পেলাই দিলোঁ এতিয়া কোম্পানীৰ খাদ্য বহুত দাম পৰে আমাৰ ইয়াত তেনেকুৱা ডিলাৰ্ছ নাই এতিয়া গুৱাহাটীৰ পৰা আনিব লগা হয় পৰিবহণ খৰচ বাঢ়ি যায় বা মাছৰ যিখিনি খাদ্য অন্ধ্ৰপ্ৰদেশত তৈয়াৰ হয় অন্ধ্ৰপ্ৰদেশৰ পৰা আমাৰ গুৱাহাটীলৈকে আহি পাওঁতে প্ৰতি কেজিত হয়তো 7-8 টকাকৈ খৰচো বাঢ়ি যায় গতিকে আল্টিমেটলি খৰচটো বাঢ়ি যায় গতিকে লছ এমাউণ্টটো বেছি হৈ যায় পুখুৰীত 1 বিঘা মাটিত আমি 1000টা পোনা দিব পাৰোঁ বা 1500টা পোনা দিব পাৰোঁ তাত যদি 3000 যদি পোনা দিয়ে মানে আমাৰ থলুৱা যিখিনি কাৰ্প মাছখিনি কথাটো কৈছোঁ যদি তেনেকুৱা কৰে কিন্তু মাছৰ গ্ৰোথ নহ'ব মাছ মৰিব উৎপাদন নহ'ব গেছ হ'ব বিভিন্ন উপসৰ্গ দেখা দিব তেনেকুৱা মানে অসুবিধাখিনি পোৱা যায় সেইকাৰণে মীন পালনত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যিহেতু আপুনি টকাটো পানীত পেলাইছে পোনা বা দানাৰ কাৰণে গতিকে মই আপোনালোকক এইটোৱে মই আহ্বান জনাওঁ আপোনালোকৰ মাধ্যমেদি যে যিসকলে মীন পালন কৰিম বুলি ভাবিছে বা কৰিবলৈ কৰি আছে বা যিসকলে লাভৰ মুখ দেখা নাই তেওঁলোকে আমাৰ পুখুৰীত আহি পেলাই তেওঁলোকে শিকি লওক বা নট অনলি আমাৰ পুখুৰীত তেওঁলোকে বিভাগলৈ যাওক মীন বিভাগলৈ যাওক বিভিন্ন চৰকাৰী আঁচনি থাকে আঁচনিও লওক
তেওঁলোকৰ পৰা টেকনিকেল গাইডেন্সো ল'ব লাগে প্ৰথমবাৰ আপোনাৰ লছ হ'ল এটা ডাঙৰ লছ হ'ল হয় চ' সেইটোৰ পৰা আপুনি অভাৰকাম কেনেকৈ কৰিলে না অভাৰকাম কৰিবলৈ হ'লে মই নিজকে শিক্ষিত কৰি তুলিলোঁ মই পঢ়িলোঁ মই ষ্টাডি কৰিলোঁ মই কিতাপ বিভিন্ন ষ্টাডি কৰিলোঁ ইণ্টাৰনেটৰ পৰা বস্তুখিনি ডাউনলোড কৰিলোঁ মই ডিপাৰ্টমেণ্টলৈ গ'লোঁ ডিপাৰ্টমেণ্টে মোক তেনেকুৱা বিভিন্ন প্ৰতিষ্ঠান যিসকলে ৰিচাৰ্চ কৰে মাছৰ ওপৰত গৱেষণা কৰে মীন পালনৰ ওপৰত সেই প্ৰতিষ্ঠানলৈ গৈ মই প্ৰশিক্ষণ গ্ৰহণ কৰিলোঁ আৰু গ্ৰেজুৱেলি আহি পেলাই শিকি ল'লোঁ আৰু বস্তুখিনি প্ৰশিক্ষণ ল'লেও নহ'ব আচলতে আপুনি আপোনাৰ পুখুৰীত আপুনিহে চাইণ্টিষ্ট আপুনিহে বিজ্ঞানী এপ্লাই কৰিব এপ্লাইটো নিজৰ পুখুৰীত নিজৰ ক্লাইমেট অনুসৰি বা পৰিৱেশ বা জলবায়ু অনুসৰি আপুনি ইয়াত এপ্লাই কৰিব লাগিব গতিকে মাছ কেনেকৈ ধৰিব লাগে মাছৰ যেনিবা খুব গৰম পৰিছে সেই সময়ত দিনত হয়তো মাছে দানা নাখায় কিন্তু ৰাতিপুৱাই যে 5টা বজাত বা 6টা বজাত যদি আমি দানা দিব পাৰোঁ তেতিয়া মাছে দানা খাব পাৰে সেই বস্তুখিনি নিজে চাব লাগিব এতিয়া মতা মাছ মাইকী মাছ কোনটো পুৰত হৈছে কোনটো পুৰত হোৱা নাই ন এই গোটেই বস্তুখিনি জানি ল'ব লাগিব তদুপৰি বৈজ্ঞানিক ভিত্তিটো লাগিব বৈজ্ঞানিক ভিত্তি চাওক আমাৰ অসমৰ পানীটো বা মাটিখিনি আমলিক মানে এচিডিক ইন নেচাৰ গতিকে পানীখিনিও যথেষ্ট আমলিক হৈ থাকে মানে টেঙা ইন দ্য চেন্স গতিকে মাছে আকৌ টেঙা পানীত ভাল নাপায় মাছৰ গ্ৰোথ টেঙা পানীত নহয় মানে এচিডিক ৱাটাৰত নহয় গতিকে পানীখিনি বিট এলকেলাইন বা খাৰকীয় পানীলৈ নিব লাগিব বা পিএইচটো বেছি হ'ব লাগিব আমাৰ গতিকে এই বস্তুখিনি আমি বেলেঞ্চিং কৰিব লাগিব তাৰপিছত মাছ যেতিয়া আমি দিম মাছে খাদ্য যিখিনি খাব তাতে মল ত্যাগ কৰিব আৰু সেই মলখিনিৰ পৰা কি হ'ব গেছ সৃষ্টি হ'ব এমনিয়া বা হাইড্ৰজেন ছালফাইড জাতীয় বিষাক্ত গেছখিনি সৃষ্টি হ'ব সেই গেছখিনি কেনেকৈ নাইকিয়া কৰিব পাৰোঁ তাৰ কাৰণে বিভিন্ন বৈজ্ঞানিক পদ্ধতি থাকে সেইখিনি আমি জানি ল'ব লাগিব তদুপৰি খৰালি দিনত ঠাণ্ডা দিনত মাছৰ কি হয় বিভিন্ন বেমাৰে দেখা দিয়ে সেই বেমাৰ কেনেকৈ প্ৰতিহত কৰিব পাৰি কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি বেমাৰ হ'লে মেডিচিন আছে কিন্তু বেমাৰ নোহোৱাকৈ কেনেকৈ মাছখিনি সুস্থভাৱে ৰাখিব পাৰি কেনেকৈ এণ্টিবায়'টিক বা হাৰ্মফুল কেমিকেল নিদিয়াকৈ মাছ উৎপাদন কৰিব পাৰি সেইখিনিৰ কাৰণে বৈজ্ঞানিক যিটো ভিত্তি সেইটো প্ৰশিক্ষণৰ মাধ্যমেদিহে মানুহে গম পাব আৰু আমি কালক্ৰমত এইখিনি শিকি উঠিছোঁ কেনেকুৱা ধৰণৰ বেমাৰ মানুহক বেছিকৈ দেখা দিয়ে আমাৰ যদি আপোনাৰ যোনে ভিডিঅ' চাই আছে তেখেতলোকৰ বহুতৰ হ'ব পাৰে যে ঘৰৰ পুখুৰী হওক বা তেনেকুৱা ধৰণৰ পুখুৰী হওক মাছৰ বহুত ধৰণৰ কিবা বেমাৰ হৈছে মৰি যায় মাছ এইটো কেনেকৈ ধৰণৰ ৰখাব পাৰি কি বেমাৰ সদ্যহতে হয় এনেকুৱা হয় মাছে সাধাৰণতে ঠাণ্ডা ডে টেম্পাৰেচাৰ 25ৰ যদি তলত হৈ যায় মাছে লাহে লাহে খাদ্য খাবলৈ এৰি দিয়ে তাৰমানে ডিচেম্বৰৰ পৰা মাছে খাদ্য মোটামুটিকৈ নাখায় খাবলৈ বন্ধ কৰি দিয়ে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী 3 মাহ মাছৰ গ্ৰ'থো খুব কম হয় আৰু কিয়নো খাদ্য নাখায় মানে অলমষ্ট হাইবাৰনেশ্যন মানে একেবাৰে সুপ্ত অৱস্থা নিচিনা হৈ যায় তেওঁলোকৰ কোনো গ্ৰ'থ বিশেষ নহয় বিশেষকৈ আমাৰ ৰৌ বাহু মিৰিকা মাছৰ ইণ্ডিয়ান মেজৰ কাৰ্প মাছৰ কথা গতিকে সেই সময়ত যিহেতু খাদ্য নাখায় সেই সময়ত টেম্পাৰেচাৰটো কমি যোৱাৰ লগে লগে বিভিন্ন প্ৰটোজোৱা বা বিভিন্ন বেক্টেৰিয়েল ইনফেকশ্যন হ'ব পাৰে ফাংগেল ইনফেকশ্যন হ'ব পাৰে আৰু তাৰ কাৰণে বিভিন্ন প্ৰতিকাৰৰ উপায় আছে আৰু তেওঁলোকে প্ৰতি মাহে চূণ দিব লাগিব পুখুৰীত এবিঘা মাটিত এবছৰত নাই কমেও অতি কমেও 100 কেজি চূণ দিব লাগিব 10টা ইনষ্টলমেণ্টত সেইটো কৰিব লাগিব তাৰপিছত খাদ্য গুণাগুণ মানে ভাল খাদ্য দিব লাগিব আৰু যিটি গেলা বস্তু যদি দিয়ে সংক্ৰমিত হোৱা খাদ্য যদি বস্তুখিনি যদি দিয়ে তাতে মাছক ইনফেকশ্যন কৰিব পাৰে পানীখিনি চাফা কৰি ৰাখিব লাগিব তাৰ কাৰণে বিভিন্ন পটাছিয়াম পাৰমাংগানেট বুলি যিটো শোধনকাৰী দ্ৰব্য সেইটো দিব লাগে আৰু বজাৰত বহুত বিভিন্ন ধৰণৰ হাৰ্মফুল কেমিকেল থকা খাদ্য পোৱা যায় সেইখিনি দিব নালাগে এই ৰিংকেইটা যোনকেইটা আপোনালোকে দেখিছে এতিয়া এই ৰিংকেইটাতে হয় মাছৰ ব্ৰিডিং চ' ইয়াত এটা সাংঘাতিক ইণ্টাৰেষ্টিং কথা আছে দাদাই আমাক জনাব যে মাছে তেতিয়াহে কণী পাৰে যেতিয়া সেই মাছে ভাবিব যে মই নদীত আছোঁ পুখুৰীত যিমান ৰাখক বা বেলেগ এটা ষ্টিল পানীত যিমান ৰাখক আপুনি মাছে কণী নাপাৰে দাদাই ক'ব এতিয়া আমাক সবিশেষ কথাখিনি আচলতে যিখিনি আমি কাৰ্প জাতীয় মাছ ৰৌ বাহু মিৰিকা এনেকুৱা যিখিনি মাছ সাধাৰণতে আমাৰ বন্ধ পানীত সিহঁতে কণী নাপাৰে বা প্ৰজনন নহয় গতিকে আমি কৃত্ৰিমভাৱে এটা আবিষ্ট প্ৰজনন কৰোঁ যাক আমি ইনডিউচ ব্ৰিডিং বুলি কওঁ ছায়েন্সত গতিকে এইটো ব্ৰিডিং পুল য'ত মতা আৰু মাইকী মাছ এটা পৰিমাণ নিৰ্দিষ্ট পৰিমাণ থাকে আৰু সিহঁতক এটা ভেকচিনো নহয় হৰম'ন এটা দিয়া যায় হৰম'ন বেজি দি পেলাই ইনজেকশ্যন দি পেলাই তাত ৰখা হয় আৰু তাত পানী চাৱাৰ 24 আৱাৰ্ছ পানী চলাই থাকিব লগা হয় গতিকে এতিয়া যদি বেজি দিওঁ মেল আৰু ফিমেল এটা মতা মাছৰ লগত এজনী মাইকী মাছ আমি চিলেকশ্যন কৰি তাত ৰাখোঁ তাৰপিছত কণী পাৰিব তাত বেজি দিয়াৰ পিছত আৰু চাৱাৰ বা এনেকুৱা পানী ৰানিং চলি থাকিব লাগিব ইয়াতে চলি থাকিব মানে কণ্টিনিউৱাছলি
কণ্টিনিউৱাছলি চলি থাকিব তাৰপিছত কণী যেতিয়া পাৰিব কণীখিনি লাহে লাহে নিজে অট'মেটিকেলি আহি পেলাই এই চেম্বাৰত আহি পাই যাব ইয়াত অট'মেটিকেলি আহি যাব আৰু এটা 7-8 ঘণ্টাৰ চাইকেলত কণীখিনি সম্পূৰ্ণ ইয়াত আহি পাই যাব তেতিয়া ইহঁতৰ আমি চাম যে তাত পেটত কণী আছে নাই তো মোটামুটি খালী হৈ যায় চ' কণী 7-8 ঘণ্টাত ইয়াত যেতিয়া আহি পায় ইয়াৰ পিছত আকৌ কণীখিনি আকৌ এটা কানেক্টিং টেংক আছে ইয়াত এগ কালেকশ্যন চেম্বাৰ বুলি কোৱা যায় ইয়াত কণীখিনি আমি কালেকশ্যন কৰোঁ ইয়াত কালেকশ্যন কৰি পেলাই কণীখিনি যদি চব ঠিকে থাকে আমি তাৰপিছত ইনকুবেশ্যন চেম্বাৰলৈ লৈ যাওঁ এনেকুৱা পাইপ কিছুমান আছে ডাক মাউথ বুলি কয় মানে হাঁহৰ মুখৰ নিচিনা গতিকে ধুনীয়াকৈ মানে পানী নন ষ্টপ ইয়াত ৰানিং হৈ থাকে ইয়াত আমি মাছৰ কণীখিনি প্ৰায় 70 পৰা 80 ঘণ্টা আমি ডিপেণ্ডিং অন দ্য টেম্পাৰেচাৰ আমি ইয়াত ৰাখোঁ ইয়াতে কণীটো ফুটিব সেই পোৱালিখিনি আকৌ ইয়াৰ পৰা অট'মেটিকেলি এই চেম্বাৰত আহি যায় এতিয়া এই চেম্বাৰৰ পৰা ইয়ালৈ যেনেকৈ কালেকশ্যন আছে ইয়াৰ পৰা আমি সেই তাক ভ্ৰূণ পোনা বুলি কওঁ বা ইংৰাজীত আমি স্পন বুলি কওঁ সেই স্পনখিনি আমি যেটো 70-80 ঘণ্টাত যেটো ওলাব তাক আমি এদিন এই চেম্বাৰতে ৰাখোঁ বা কোনোবাই যদি কাষ্টমাৰ আহে আমি তেওঁক ইয়াৰ পৰা আমি দি দিব পাৰোঁ ভ্ৰূণ পোনাটো আৰু যদি কাষ্টমাৰ নাথাকে আমাৰ নিজৰটো 300 বিঘা পুখুৰীত লাগেই সেই পোনাখিনি আমি আমাৰ নাৰ্চাৰীত আমি প্ৰতিপালন কৰোঁ আৰু সেই ভ্ৰূণ পোনাটোৰ পৰা 1.5 মাহ 2 মাহতে এটা আঙুলি চাইজৰ যাক আমি ফিংগাৰলিং বুলি কওঁ মানে মাছ একেবাৰে মানে টান কামকণ সেইকণে যোনকণ সময় যোন ভ্ৰূণ পোনাৰ পৰা এই আপুনি ক'লে যিমানটো ইমানটোমান আঙুলি চাইজৰ হয় সেইকণ সময়ত কি প্ৰব্লেম আহে মানে মাছৰ আচলতে নাই মাছৰ প্ৰব্লেম এনেকুৱা হয় যেতিয়া আমি ভ্ৰূণ পোনা যদি আমি 1 লাখ ৰাখোঁ কোনোবা এটা নাৰ্চাৰীত তাৰ পৰা খুব বেছি আমি 30 বা 40,000 হে পাম মানে 30 to 40% ছাৰ্ভাইভ হয় বাকীখিনি মৰি যায় কাৰণ মৰি যায় মানে পানীত থাকে বিভিন্ন পোক পৰুৱা থাকে ট্ৰান্সপৰ্টেশ্যনত দুখ পাব পাৰে গতিকে আল্টিমেটলি 30 to 40% হে ছাৰ্ভাইভ কৰে তাৰপিছত কিন্তু বিভিন্ন খাদ্য কেনেকৈ খুৱাইছে পানীৰ গুণাগুণ কেনেকুৱা পানীৰ আম্লিকতা বা ক্ষাৰকীয় যিটো গুণাগুণ বা পানীৰ এমনিয়া বা বেয়া গেছখিনি যদি আছে তেতিয়া মাছৰ মৰ্টেলিটি পোনাৰ মৰ্টেলিটি হ'ব পাৰে আৰু খাদ্যটোৰ ওপৰত নিৰ্ভৰ কৰে পোনাখিনি তেতিয়াহে ভালকৈ বা সুস্থ অৱস্থাত আমি পাব পাৰোঁ আমাৰ যিটো কেপাচিটি ব্ৰিডিং টেংক বা হেচিং টেংক আমাৰ টোটেল এটা ৰাউণ্ডত নাই কমেও 60 লাখ আমাৰ পোনা এবাৰত উলিয়াব পাৰোঁ 60 লাখ 60 লাখ ভ্ৰূণ পোনা বা স্পন বুলি যাক কওঁ 60 লাখ আমি উলিয়াব পাৰোঁ এটা ৰাউণ্ডত এটা ৰাউণ্ড মানে 4 দিন বা 5 দিন 4 দিন আৰু সেই 4 দিন 5 দিন 24 আৱাৰ্ছ পানী চলি থাকিব লাগিব এটা পানী কিমান প্ৰয়োজন হয় এদিনত আমাৰ যিটো ছেটআপ আছে আমাক এদিনত প্ৰায় 1,20,000 লিটাৰ পানীৰ প্ৰয়োজন হয় কিন্তু সেই পানীখিনি আকৌ আমি ৰিইউজ কৰোঁ আকৌ আৰু এটা এই যিটো আমাৰ ইয়াৰ পৰা গৈ এই সন্মুখৰ পুখুৰী যিটো আছে ইয়াৰ পৰা পানী গৈ পেলাই সিটো পুখুৰীত পৰে আৰু তাৰ পৰা আকৌ আমি ইয়াৰ ওপৰলৈ লিফটিং কৰিম মানে এইটো 4 দিনতে বেলেগ পানী লাগিব পানী চেঞ্জ কৰিব লাগিব 4 দিন পানীটো চেঞ্জ কৰি থাকিব লাগিব নতুন পানী আহি থাকিব মানে কণ্টিনিউৱাছলি পানী চলি থাকিব কাৰণ আমাৰ এইটো 50,000 লিটাৰৰ টেংক এইটো যিটো টেংক দেখা পাইছে সেই 50,000 লিটাৰ টেংক এদিনত আমি 2বাৰ বা 3বাৰ ভৰাই থ'ব লগা হয় এদিনত ব্ৰিডিঙৰ সময়ত আদাৰৱাইজ বাকী সময়ত পানীৰ প্ৰয়োজন নহয় আৰু এই ছেটআপ যোনটো আছে সেইটো ছেটআপ যদি আমাৰ কোনোবা দৰ্শকে বিচাৰে যে এটা সৰুকৈ ষ্টাৰ্ট কৰিবৰ কাৰণে চ' তেতিয়া আপোনাৰ মতে কিমানৰ বা কেনেকুৱা সৰুকৈ ষ্টাৰ্ট কৰাটো উচিত নহয় আচলতে কি হয় পানী টেংকটোতো লাগিবই গতিকে এইখিনি হৈছে ষ্টেণ্ডাৰ্ড চাইজ মই এইটো কোৱা নাই যিটো বহুত ডাঙৰ আচলতে যোনেও কৰে আচলতে মোটামুটি এই চাইজৰ কৰিব লাগে তেতিয়াই ইকনমিকেলি ভাইবল মানে আদাৰৱাইজ কি হয় ইনভেষ্টমেণ্টটো যথেষ্ট থাকে ৰিটাৰ্ণো তেনেকৈ আহিব লাগিব তেওঁ এইটো চাব লাগিব যে তেওঁ নিজৰ পুখুৰীৰ বাহিৰেও বেলেগ মীন পালকক যাতে পোনা যোগান ধৰিব পাৰে গতিকে তেওঁ সেই লক্ষ্য ৰাখি পেলাই এনেকুৱা ছেটআপটো বনোৱা উচিত এই ছেটআপত কিমানমান খৰচ আহে যদি চাবলৈ যায় এনে চৰকাৰী তথ্যমতে এই ছেটআপটোত আমাৰ নাই কমেও 25 পৰা 30 লাখ টকা খৰচ হয় কিন্তু আমি তাতকৈ অকণমান বেছিকৈ খৰচ কৰিছোঁ কাৰণ আমি থকা বা তেনেকুৱা ৰুম আমি বনাই লৈছোঁ পানী টেংকিটোৰ তলত আচ্ছা হয় পানী টেংকিৰ তলত হয় মানে এতিয়া 25 পৰা 30 লাখ টকা এনেকুৱা এটা টেংক আচলতে আপুনি ব্ৰিডিং কৰিব পাৰিব চ' ইয়াৰ চাইজৰ ইয়াতকৈ সৰু যদি কৰে টকাটো যেনিবা কম হ'ব বা মূলধন কম লাগিব সেইটো ঠিক সেইটোতো ছাৰ্ভাইভ কৰিব পাৰে মাছ পাৰে কমকৈ ওলাব 60 লাখৰ ঠাইত যেনিবা 20 লাখ ওলাব ন হয় ইয়াৰ দানা ইয়াতে আপোনালোকে দেখিব পাইছে ইমানখিনি দানা ইয়াত প্ৰতিটো আচলতে বেলেগ দানা তেখেতলোকে আমাক জনাইছে এতিয়া দাদাই ক'ব কেনেকুৱা দানা ইয়াক এইটো কি মাছৰ দানা আচলতে মীন পালনত সমূহ দৰ্শকক মই জনাওঁ মীন পালনত আটাইতকৈ বেছি খৰচ হয় দানাত 70% অফ দ্য ৰেকাৰিং কষ্ট মানে যিখিনি আমাৰ প্ৰতি বছৰে যিখিনি খৰচ হয় কেপিটেল কষ্ট কোৱা নাই 70% খাদ্যৰ ওপৰতে আমাৰ খৰচটো হয় এতিয়া
বিভিন্ন জাতৰ মাছৰ কাৰণে খাদ্যও বেলেগ বেলেগ থাকে যেনেকৈ এই দানাটো হৈছে বিশেষকৈ আমাৰ এই হেৰি মাছৰ কাৰণে মিছা মাছৰ কাৰণে ইয়াক আমি স্কেম্পি বুলি কওঁ ফ্ৰেছ ৱাটাৰ স্কেম্পি সেইটো আমি কৰিছোঁ এইবাৰ এক্সপেৰিমেণ্টেলি গতিকে সিহঁতৰ কাৰণে দানা পাৰ্টিকুলাৰলি থাকে আৰু তদুপৰি এইখিনি যিখিনি দেখিছে এইখিনি শ'ল মাছৰ আৰু যে বেলেগ বেলেগ যে ৰাখিছোঁ যে তাৰ অৰ্থটো হৈছে কি বেলেগ বেলেগ চাইজৰ দানা আছে এতিয়া ফৰ এক্সাম্পল মই ইয়াত দেখুৱাব পাৰোঁ এইটোত যদি আমি চাওঁ এই দুটাৰ মাজত আমি ডিফাৰেঞ্চটো উলিয়াব পাৰিম দুইটাই মিহি কিন্তু এইটো হৈছে 0.3 mm আৰু এইটো হৈছে 0.4 mm আচ্ছা এইটো কোনটো কেতিয়া দৰকাৰ হয় মানে যিমানে সৰু হয় পোনাটো সিমানে সৰু দানাটো দিয়া যায় আচ্ছা যিমানে পোনাটো ডাঙৰ হৈ গৈ থাকে দানাৰ চাইজটো ডাঙৰ হয় আৰু তেনেকৈ দামো কম হয় দানাৰ চাইজটো যিমান ডাঙৰ হৈ যায় সিমান দাম কমি যায় কাৰণ তাত প্ৰটিনৰ পৰিমাণটো কমাই দিয়া যায় মূল উপাদান থাকে প্ৰটিন আৰু ফেটছ এই শ'ল মাছে বেলেগ মাছ অন্যান্য মাছ খাই জীয়াই থাকে গতিকে ইহঁতৰ দানাটো অত্যাধিক প্ৰটিন থাকে 40 to 50%, 50 to 60% প্ৰটিন থাকে কিন্তু কাৰ্ব জাতীয় মাছখিনিৰ কাৰণে 25 to 35 প্ৰটিন হ'লে হৈ যায় কম খৰচত কৰিব পৰা দানা খুৱাব পৰা আমাৰ যদি দৰ্শকসকলে বিচাৰে চবতকৈ কম খৰচ দানা যদি কৰিব বিচাৰি পেলাই আমি কৰিব বিচাৰোঁ কোনবিধ মাছ আচলতে এনেকুৱা হয় আমাৰ যিখিনি ৰৌ বাহু মিৰিকা কাৰ্প মাছখিনি থাকে এইখিনি মই দেখুৱাইছোঁ হাই ভেলু ফিছ যেনেকৈ কাৱৈ মাগুৰ শিঙি বা আমাৰ স্কেম্পি বা মিছা মাছ বা শ'ল মাছ পাভ মাছ বা শিঙৰা মাছ এইখিনি যিখিনি আমি হাই ভেলু বা উচ্চ দৰত আচলতে বজাৰত বিক্ৰী হয় সেইকাৰণে আমি হাই ভেলু ফিছ বুলি কওঁ সেই হাই ভেলু ফিছৰ কাৰণে দানাৰ দামটোও বেছি হয় আচ্ছা গতিকে যিহেতু আমি দাম বেছিকৈ পাম গতিকে ইনভেষ্টমেণ্টটো বেছি হয় কিন্তু যিখিনি কম খৰচী মাছ যেনেকৈ ৰৌ বাহু মিৰিকা জাতীয় মাছখিনিৰ কাৰণে আমি বজাৰ মূল্য সাধাৰণতে কম হয় সাধাৰণতে সেইটো কাৰণে সিহঁতক কম খৰচী দানাও আমি দিব পাৰোঁ যেনেকৈ খলিহৈ বা চাউলৰ মল বা তুঁহগুড়া এনেকৈ দিব পাৰোঁ কিন্তু সেইটো লাৰ্জ স্কেলত যেতিয়া আমি আমাৰ দৰে পুখুৰীত আমি কৰিবলৈ যাওঁ তাৰ কাৰণেও কোম্পানীৰ দানা কোম্পানীয়ে বনায় বা আমাৰো নিজৰ দানা বনোৱা উদ্যোগ এটা আছে আমি তাত নিজৰ কাৰণে দানা উৎপাদন কৰোঁ আমাৰ বুজন সংখ্যক দানা আমাৰ নিজৰ ফেক্টৰীৰ পৰা আমাৰ মিলৰ পৰা আমি উৎপাদন কৰোঁ আপোনাৰ যদি 50 বিঘাৰ ওপৰত যদি আপোনাৰ পুখুৰী হয় তেতিয়াতো মোৰ বোধেৰে দানা সৰুকৈ দানা মিলটো আপোনাক লাগিব দানা মিল হ'লে মানে কি যিখিনি আমাৰ সাধাৰণতে ৰ মেটেৰিয়েল আমি যেনেকৈ খলিহৈ বা তুঁহগুড়া বা তেনেকুৱা বিভিন্ন বস্তু থাকে শুকান মাছৰ গুড়ি বা পুনি জ্বলা বুলি যাক কওঁ এনেকুৱা বিভিন্ন বস্তু দি আমি চয়াবিন কেক হ'ব পাৰে বা গ্ৰাউণ্ডনাট অইল কেক হ'ব পাৰে এই বস্তুখিনি দি আমি এটা কম খৰচত আমি দানাটো বনাই ল'ব পাৰোঁ সেইকাৰণে আমি বিভিন্ন মীন পালকক আমি ট্ৰেইনিং দিওঁ প্ৰশিক্ষণত শিকাওঁ যে ঘৰতে আপুনি কম খৰচী দানা কেনেকৈ বনাব পাৰে আপোনাৰ মেচিন ছেটআপ নোহোৱাকৈও আপুনি কম খৰচত দানা বনাব পাৰে সেই তাৰ প্ৰশিক্ষণো আমি দিওঁ সেইখিনি যদি আমি ধ্যান ৰাখিব পাৰোঁ এটা লাগিলে সৰু স্কেলতে হওক বা ডাঙৰ স্কেলতে আমি মীন পালন কৰিব পাৰোঁ আৰু এবিঘা মাটিত আমি যদি ঘৰত ধুনীয়াকৈ যদি কৰোঁ অকণমান বৈজ্ঞানিক পদ্ধতিৰে আমি যদি কৰোঁ তেতিয়া এবিঘা মাটিত আমি নাই কমেও 70,000 টকা নেট ইনকাম কৰিব পাৰোঁ এবিঘাত ঘৰতে যদি এবিঘা মাটিত কৰোঁ আমি 70,000 মান্থলি গোটেই বছৰটোত 70,000 পাৰ বিঘা আমাৰ নেট ইনকাম হ'ব পাৰে আমি এবিঘাত যদি কৰা যায় যদি ভালকৈ বৈজ্ঞানিক পদ্ধতিয়ে দানা খুৱাই ভালকৈ কৰা যায় কিন্তু এনে সচৰাচৰ আমাৰ মানুহে এবিঘা মাটিত আমাৰ মানুহেতো লছ হৈ আছে তেওঁলোকে নেজানেই গতিকে তেওঁলোকে মেক্সিমাম মানুহখিনি লছ মেকিং হৈ আছে নিজে খাবৰ কাৰণে কৰিছে কমাৰ্চিয়েলি কৰা মানুহ আমাৰ খুব কম এনেকুৱা ধৰণে আপোনালোকে দেখিছে এটা পুখুৰীত নামাকৰণ কৰা যায় এইটো 5 বিঘা মাটিৰ এটা পুখুৰী চ' ইয়াতে লিখা আছে আমুৰ কমল কাপ চিডছ চ' এই কমন কাপৰ যোনখিনি চিডছ হয় ইয়াত দিয়া হয় চ' তেনেকৈ ধৰণে প্ৰতিটো পুখুৰীৰে নামাকৰণ কৰা হৈছে আৰু তেখেতলোকে সেই তেনেকৈ ধৰণে তাতে মাছখিনি দিয়ে চ' দাদা এইটো কিহৰ কাৰণে এনেকৈ নাম দিয়া হৈছে বস্তু আচলতে এনেকুৱা হয় আমি যিখিনি পোনা উৎপাদন কৰোঁ সেই পোনাখিনি সৰু যিটো ভ্ৰূণ পোনাৰ কথাটো কৈছিলোঁ আমি সৰু নাৰ্চাৰীত দিওঁ নাৰ্চাৰী দিয়াৰ পিছত এনেকৈ ৰিয়েৰিং পণ্ডত আমি ৰাখি দিওঁ এতিয়া প্ৰতিটো পুখুৰীৰ আমি নামাকৰণ কৰিছোঁ প্ৰতিটো প্ৰজাতিৰ কাৰণে বেলেগ বেলেগ পুখুৰী আমি ৰাখিছোঁ কেতিয়াবা কি হয় আমাৰ যিসকল মীন পালক তেওঁলোকে আহি কয় যে দাদা আমাক কেৱল বাহু পোনাটো লাগে তেওঁলোকে কয় যে কেৱল আমাক কমন কাৰ্প বা আমুৰ কাৰ্পে লাগে কিছুমানে কয় যে আমাক অনলি ৰৌ লাগে উন্নত যিটো ৰৌ গতিকে তেওঁলোকক আমি দিবৰ কাৰণে আমি পাৰ্টিকুলাৰলি সেই ভেৰাইটিটো পাৰ্টিকুলাৰ পুখুৰীত আমি ৰাখিছোঁ
তেতিয়া কি হয় কাষ্টমাৰৰ ডিমাণ্ডটো ফুলফিল কৰিব পৰা যায় নম্বৰ 1 নম্বৰ 2 আপোনালোকে জানি ভাল পাব অসমৰ ভিতৰত আমিয়ে প্ৰথম মহাবাহু ফিচাৰিজ আমিয়ে প্ৰথম যিয়ে ভাৰতবৰ্ষৰ 14খন ৰাজ্যত মাছৰ পোনা আমি ইয়াৰ পৰা পঠিয়াবলৈ সক্ষম হৈছোঁ অসমৰ উই আৰ দ্য ফাৰ্ষ্ট গতিকে এই পোনাখিনি আমি দিওঁৱেই আৰু আমাৰ পোনাখিনি গুণগত পোনা আমি যাক কওঁ জেনেটিকেলি ইম্প্ৰুভ বা উন্নত বংশজাতৰ পোনা আচলতে ধৰক আমি ৰৌ মাছৰ সলনি জয়ন্তী ৰৌ কমন কাৰ্পৰ সলনি আমুৰ কাৰ্প আৰু যিটো আমাৰ নৰ্মেল যিটো সাধাৰণ যিটো বাহু তাৰ সলনি অমৃত বাহু এই একেই মাছ কিন্তু ইহঁতক ভাৰত চৰকাৰৰ বিভিন্ন প্ৰতিষ্ঠান আছে ইণ্ডিয়ান কাউন্সিল ফৰ এগ্ৰিকালচাৰ ৰিচাৰ্চ তেওঁলোকে উন্নত বংশজাতৰ পোনা উদ্ভাৱন কৰিছে আৰু সেই উন্নত বংশজাতৰ পোনাহে আমাৰ পুখুৰীত উপলব্ধ সেইটো গ্ৰোথ ভালকৈ হয় তাৰ গ্ৰোথ 30 to 40% বেছি হয় যদি আপুনি এটা ৰৌ মাছ সাধাৰণ মাছ আপুনি পালন কৰি 1 কেজি পায় তো আমাৰ যদি 40% যদি বেছি হয় সি 1400 গ্ৰাম হ'ব আপুনি 1000 গ্ৰাম পালে মই মোৰ পোনাটোৱেদি মই 1400 চ' তাৰমানে 40% গ্ৰোথ বেছি হোৱা মানে কি 30 to 40% ইনকাম বেছি হোৱা হয় দাদা ইয়াতে এইখিনি কিয় ষ্ট'ৰ কৰা হৈছে মানে ইয়াতে এতিয়া উঠাই আমি দেখিছোঁ ইয়াত ৰাখি থোৱা হৈছে এইটো কিহৰ কাৰণে কৰা হৈছে আচ্ছা এইখিনি হ'ল আপোনাৰ মানে ৰূপচন্দাৰ পোনা হয় পোনাখিনি যিহেতু আমাৰ ইয়াত মানে হেচিং নহয় দেই ব্ৰিডিং নহয় হয় এইখিনি চিফা কলিকতাৰ পৰা অনা পোনা তো আমি প্ৰায় 4 মাহ আগতে ইয়াক আনিছিলোঁ সৰু অৱস্থাতে একেবাৰে সৰু অৱস্থাত ধৰক এইটো কেজিত 2000টা পোনা উঠে এতিয়া পোনাখিনি কেজিত মানে 30টা বা 35টা উঠা হৈ গৈছে 2.5 ইঞ্চি 2.5 ইঞ্চি মানৰ বা কোনোবাতো 3 ইঞ্চিৰো আছে তো এই পোনাখিনি আমি কি কৰিছোঁ প্ৰথম অৱস্থাত আমি এই সৰু পুখুৰীটোত মানে মেলি দিলোঁ পোনাখিনিক মানে অকণ ভালকৈ যতন ল'লোঁ সিহঁতক ভালকৈ খোৱালোঁ হাই প্ৰটিনযুক্ত খানা খোৱালোঁ সিহঁতক তাৰপিছত এই সৰু পুখুৰীটোত এতিয়া মাছখিনি নটা হৈ গ'ল তো এতিয়া কি কৰিছোঁ আমি যিহেতু এইখিনি অহা বছৰলৈ মানে আমি হেৰি কৰিম কালচাৰ কৰিম তো পুহিম অহা বছৰলৈ সেইকাৰণে এইখিনি এতিয়া অকণ ডাঙৰ পুখুৰীলৈ চিফ্ট কৰিম যাতে বহল অৱস্থাত তেওঁলোকে মানে ইহঁতে মানে খাই ভাল পাব ন পানী এতিয়া চাওক পানীটো অকণমান সেউজীয়া বৰ্ণৰ হৈ গৈছে তাৰমানে পানী অকণ লেতেৰা হৈছে ইয়াত তাৰমানে কি ইহঁতে প্ৰয়োজনতকৈ বেছি দানা দিয়া হৈছে দানা দি পেলাই পানীটো লেতেৰা হৈ গৈছে গতিকে সিহঁতৰ মানে এই অৱস্থাত অক্সিজেন শ্বৰ্টেজ হয় এমনিয়া জাতীয় গেছে ইহঁতক আমনি দিয়ে ইয়াত গ্ৰোথ কম হয় তো এতিয়া ভাল গ্ৰোথৰ কাৰণে অহা বছৰৰ কাৰণে কালচাৰ কৰিবলৈ আমি ইয়াক আমাৰে সেই পিছফালে থকা পুখুৰী এটালৈ ডাঙৰ পুখুৰীটোলৈ নি আছোঁ আৰু আশা কৰোঁ আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পাইছে আৰু আপুনি যদি আমাৰ ভিডিঅ' ফেচবুকত চাই আছে তেনেহ'লে আমাৰ জীৱনৰ ঢৌ ফেচবুক পেজটোক ফ'ল' কৰা আৰু যদি আপোনালোকে এই ভিডিঅ'টো ইউটিউবত চাই আছে আমাৰ ইউটিউব পেজটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ আকৌ লৈ আহিম আগন্তুক যোনখিনি ভিডিঅ' আহিব আমাৰ সেইখিনিও আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ